অফিচিয়েলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিব আহিছোঁ আৰু সদায় আহোঁ এইদৰে। আৰু বিশেষকৈ ক'ব লাগিব যে ৰাতিপুৱা যি মৰ্ণিং ৱাক কৰিবলৈ আহোঁ আমি প্ৰায় সোনকালে আহোঁ। আৰু যেতিয়া আমি আহিছিলোঁ সেই সময়ত কিন্তু এই নিয়ৰ নাছিলে। এতিয়া চাওক এটা ভাল লগা দৃশ্য, আপোনালোকে সম্পূৰ্ণ কৰি ভিডিঅ'টো চাওক। এয়া নিয়ৰৰ মাজে মাজে এনেদৰে আমি মৰ্ণিং ৱাক সদায় কৰোঁ, কিন্তু যেতিয়া আমি আহোঁ মৰ্ণিং ৱাক কৰিবলৈ তেতিয়া কিন্তু কুঁৱলী নহয়। পিছত গৈ কিন্তু কুঁৱলী যথেষ্ট ভৰি পৰে আৰু বহুতো লোকে এনেদৰে ৰাতিপুৱা ওলাই আহে মৰ্ণিং ৱাক কৰিবৰ কাৰণে। আৰু ক'ব লাগিব যে এই ৰাতিপুৱা যেতিয়া খোজ কঢ়া যায় দিনটোৰ কাৰণে যথেষ্ট ভাল লাগে, বা এটা সুন্দৰ পৰিৱেশ বা ঠাণ্ডাৰ মাজেৰে শীতৰ অনুভৱ পোৱা যায়। ভিডিঅ'টো আজিলৈ ইমানে শেষ কৰিছোঁ। যদি ভাল পালে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন প্ৰেছ কৰিব নাপাহৰিব, লগতে লাইক কৰিবলৈ আৰু উৎসাহ দিবলৈ নাপাহৰিব।